পুরা 11টাই বাজিব। ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছোঁ বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ' লৈ। যেহেতু চেন্নাইত আমি প্ৰায় 15 দিন থাকিলোঁ, আজি আমাৰ যোৱা দিন 5:40 আমাৰ ফ্লাইট আছে। গতিকে যোৱাৰ আগত মই শেষৰ 4টা দিন কেনেকুৱা এটা ঠাইত থাকিলোঁ, কেনেকুৱা ৰুম আৰু কেনেকুৱা এটা ধুনীয়া প্লেচ ছাতৰ সৈতে মানে দেখাই আছোঁ কেনেকুৱা বাৰু। এইফালে এইটো মোৰ ৰুম আৰু এইফালে ছাদ, একদম ছাতৰ ওপৰত আহি খুব ধুনীয়াকৈ চাৰিওফালৰ পৰিৱেশটো মই চাই থাকিব পাৰোঁ। পুৱা গধূলি ইয়াত উঠি মানে ধুনীয়াকৈ ইয়াত আহি এটা সুন্দৰ বতাহ লওঁ, কাৰণ চেন্নাইত যিহেতু গৰম। ইয়াত উঠি পুৱা আৰু গধূলি মই অলপ কেতিয়াবা ৰ'দ কেতিয়াবা বতাহ ধুনীয়াকৈ খাই থাকোঁ। আৰু এইফালে এইটো একদম ওচৰৰ ৰুমটোৱে মোৰ। তাৰপিছত সেইফালে দেখাই আছোঁ কি আছে। আৰু এইফালে এইটো মোৰ ৰুম, আৰু মোৰ ৰুমৰ পৰা এইখন দৰ্জা খুলি দিলে মানে সেইফালে আছে এটা চাৰ্চ, আৰু চাৰ্চটো প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে ধুনীয়াকৈ মানে কেইটা বাজিল সিমানটা মানে ঘণ্টা বজায় আৰু কিবা কিবি অলপ প্ৰে কৰে আৰু যিহেতু চাৰ্চ এটা। গতিকে ঠিক এতিয়াও মানে 11টা বাজিব 5 মিনিট আছে প্ৰায়। গতিকে ভিডিঅ'টো বনাই থাকোঁতে হয়তো সেইটো বাজিব আৰু আপোনালোকক শুনাই আছোঁ কেনেকুৱা এটা মানে ফিল। প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে মানে এইটো ৰুমৰ পৰা মই এইটো শুনি থাকোঁ, দেখাই আছোঁ বাৰু কোনফালে। এইখন দৰ্জা খুলি দিলে এইফালে মোৰ বাৰাণ্ডা আৰু সেইটো চাৰ্চ অলপ জুম কৰি দেখাই দি আছোঁ বাৰু। এইটো চাৰ্চ, সেইফালে মেইন মুখখন আছে, দেখাই আছোঁ বাৰু চাৰ্চটো কেনেকুৱা নুমি গৈ। আৰু এই লাউড স্পীকাৰতে বাজিব, পূৰা বাজিবৰ টাইম হৈছে, শুনাই আছোঁ আপোনালোকক। এইফালে এইটো বাজি উঠিল। পুৰা 11টাই বাজিব। এইটো ৰাস্তাৰে ওলাই আহি মানে আমাৰ ৰুম তাত, আৰু এইফালে আহি এইটো ধুনীয়া চাৰ্চ, ST এন্থনিজ চাৰ্চ। আৰু চাৰ্চটোৰ বাহিৰত ধুনীয়াকৈ এইফালে এটা মূৰ্তি টাইপ কিবা, বিশেষ নাজানো চাৰ্চৰ বিষয়ে, গতিকে সিমান নকওঁ বাৰু। আৰু এইফালেও এনেকৈ এটা সৰু পোৱালি কলাত লৈ আছে। আৰু চাৰ্চৰ ভিতৰখন এনেকুৱা একদম পৰিষ্কাৰ পৰিচ্ছন্ন আৰু বহুতেই বেছি ভাল লগা। The next day, আৰু বৰ্তমান আছোঁ মই এয়াৰপৰ্টত, চেন্নাই এয়াৰপৰ্টৰ নম্বৰ গেটত আমি আছোঁ। আমাৰ সিহঁতে মানে বহি আছে, মই অলপ বাথৰুমত আছিলোঁ। আৰু এইফালেৰে যাব লাগিব আমি এতিয়া 6 নম্বৰ গেটত, সেইখন 4 তাৰপিছত 6। চেন্নাই এয়াৰপৰ্টৰ ভিতৰত লিখাই আছে ইয়াতে নমস্তে চেন্নাই। খুব ধুনীয়া এটা ঘৰ, সেইফালে এখন গ্লাছ, আৰু ইয়াত লিখাই আছে নমস্তে চেন্নাই। আৰু কোনোবাই যদি চিগাৰেট খায় তেনেহ'লে এই গ্লাছৰ ঘৰটোৰ ভিতৰত সোমাই খাব পাৰে। আৰু মোৰ পিছফালত সেই গ্লাছৰ ঘৰটোৰ ভিতৰত সোমালে মানে চিগাৰেট খোৱাৰ কাৰণে তাত সোমাব লাগে, কিবা চাগে টিকেট কাটি ল'ব লাগে, তাৰ পৰা চিগাৰেট লৈ গ্লাছৰ ঘৰটোৰ ভিতৰত সোমাই চিগাৰেট খাব পাৰে এয়াৰপৰ্টৰ ভিতৰতে। আৰু এনেকৈ বৰ্ডিং পাছ চাছ লৈ এতিয়া যাই আছোঁ ফ্লাইটত উঠিবৰ কাৰণে, আৰু চব মানুহ মোৰ আগত। আৰু ফাইনেলি আহি বহি গ'লোঁ আমি ফ্লাইটত। আজিও মোৰ ছিটটো উইণ্ড' ছিট, একদম খিৰিকীৰ কাষতে, গতিকে আপোনালোকক দেখাই যাম। 52461 चेन्नई से गुवाहाटी जाने पर आप सभी का स्वागत है। আৰু লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হ'ল। এতিয়া আমি ওপৰত উৰিম লাহেকৈ। আৰু এনেকৈ আহি পাই গ'লোঁ আমি গুৱাহাটী এয়াৰপৰ্ট। এতিয়া নামি লওঁ আমি ইয়াত। আৰু এইখন বাছতে আমাক ইয়াৰ পৰা লৈ যাব একদম এয়াৰপৰ্টৰ বাহিৰৰ ফালে, যিফালে মানে আমি ওলাব পাৰিম এয়াৰপৰ্টৰ পৰা। আৰু এনেকৈ আমি এতিয়া এয়াৰপৰ্টৰ বাহিৰত ওলাম, গাড়ী ৰখি আছে আমাক, গতিকে এতিয়া চিধা যাম ঘৰত, কাৰণ বাহিৰত দি আছে বহুত বেছি বৰষুণ। the next day. এনেকৈ মানে চেন্নাইৰ পৰা আহি পালোঁ তামিলনাডু। চেন্নাইত এইবাৰ প্ৰায় 15-16 দিন থাকিলোঁ, কিন্তু তাত যিমানকেইটা ভিডিঅ' আপলোড কৰিছোঁ আৰু তাৰ পৰা আপলোড কৰা এটা ভিডিঅ'টো ভিউজ নাই। কি কাৰণত মানে আচৰিত কথা, ইমান ধুনীয়া ধুনীয়া ঠাইৰ পৰা ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছোঁ, আপলোড কৰি আছোঁ, কিন্তু তথাপিতো ভিউজ নাই। কিন্তু ইয়াত থাকি লোকেল ভিডিঅ' কিবা কিবি আল্টু ফাল্টু কৰি অলপ ওচৰ জেগাতে ঘূৰি কিবা কিবি ফাংফুংকৈ বনোৱা ভিডিঅ'টো মানে 5K 3K তেনেকুৱা ধৰণৰ ভিউজ আহে। আৰু চেন্নাইত গৈ বহুত ধুনীয়া ধুনীয়া ঠাইত, কিছুমান এনেকুৱা ধুনীয়া ঠাইত গৈছোঁ যিবিলাক ঠাই মানে একদম মানে বহুতে আচৰিত ধৰণৰ, আৰু বিভিন্ন ধৰণৰ অলপ বেলেগ বেলেগ ধৰণৰ মানে ঠাই এক্সপ্ল'ৰ কৰিছোঁ।
দেখিছোঁ নেদেখা ঠাই আপোনালোকক দেখাইছোঁ তথাপিতো ভিউজ নাই কি কাৰণ মানে নাজানো আচৰিত আৰু গতিকে ইউটিউবৰ ভিউজটো কেনেকৈ আহে কি ভিডিঅ'ত আহে সেইটো হয়তো কোনেও নাজানে কাৰণ ইয়াত থাকি লোকেল ভিডিঅ' ওচৰতে ক'ৰবাত অলপ জেগা যাওঁ কিবা কিবি কৰোঁ আল্টু ফাল্টুকৈ ফাংফুংকৈ মানে এটা কণ্টেণ্ট দিব লাগে দিওঁ আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'টো মানে যিটোত একচেপ্টে নকৰোঁ তেনেকুৱা ধৰণৰ ভিডিঅ'ত 5K ভিউজ আহে আৰু যিটোত একচেপ্ট কৰোঁ যে এইটো বহুত ধুনীয়া ঠাইত ভাল ভিডিঅ' এটা বনাইছোঁ এইটোত নিশ্চয় ভিউজ আহিব আৰু সেইবিলাকত কিন্তু ভিউজ 100ও নাহে